নমস্কাৰ মোৰ জ্ঞান যাত্ৰা চেনেললৈ আপোনালোকক স্বাগতম। আজি আমি গৈ আছো শিলঘাটলৈ। এও চাওক মোৰ মানুহজনে ওলাই গৈছে আৰু আমি আছো এতিয়া নগাঁও ষ্টেচনত, কাৰণ ট্ৰেইনৰ কাৰণে অপেক্ষা কৰি আছো। কাৰণ ট্ৰেইন আহি পোৱাৰ সময় হৈ গ'ল। আৰু এই হ'ল মোৰ মামাৰ ছোৱালী আৰু এই হ'ল মামাৰ ল'ৰা, এইজন হ'ল মামী আৰু এইজন আহি আছে হ'ল মামা। আৰু এতিয়া আমি সবে একেলগত হৈ গ'লো, কাৰণ ট্ৰেইনৰ কাৰণে ৰখি আছোঁ। ট্ৰেইনত উঠি যাম। আৰু এই ছাইডত আছিলে দাদাক দেখাব নোৱাৰিলোঁ। আৰু ইয়াত আমি ট্ৰেইনৰ কাৰণে ৰখি আছোঁ। শিলঘাট যোৱাৰ কাৰণ হৈছে আমি যাম হ'ল অষ্টমী স্নান কৰিবলৈ। আজি অষ্টমী স্নান আছে, সেইকাৰণে আমি শিলঘাটত গৈ আছোঁ। আৰু মেলাও আছে বুলি শুনিছোঁ, গৈ চাওঁ তাত কি হয়, মেলা আছে নেকি। আৰু চাওক আমাৰ ট্ৰেইন আহি গ'ল। এতিয়া আমি ট্ৰেইনত উঠিবলৈ সাজু হৈ আছোঁ সকলোৱে। আৰু বহুত মানুহ গৈ আছে ইফালে, ইমান মানুহ কি ক'ম, বহুত ভিৰ। আগলৈ আৰু ভিৰ, ইয়াত যিহেতু ভিৰ নাই ইমান, সেইকাৰণে আমি ইয়াতে ৰখিছোঁ। আৰু ফাইনেলি আমি ট্ৰেইনত উঠি গ'লোঁ আৰু ইয়াত বহি আছোঁ। এই মোৰ দেউতা, এই মোৰ মামী আৰু মাহী আৰু ভাইটি, মই, ভণ্টি। এইফালে আপোনালোকক দেখাই আছোঁ। এই চাহ ইমান ধুনীয়া চাহপাতি বাগান, দেখিয়ে ভাল লাগে। আৰু আমি ফাইনেলি পাই গ'লোঁ। এতিয়া ট্ৰেইনৰ পৰা নামি আছোঁ। নামি যোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ। সকলোৱে নামি আছোঁ লাহে ধীৰে। এই হ'ল দাদা, এই মানুহজন মোৰ মানুহজন নামি আছে এতিয়া। আৰু ইয়াত চাওক ইমান মানুহ, মানে কি ক'ম, বহুত মানুহ, মানে ভিৰ, বহুত ভিৰ। আগত বহুত ভিৰ হৈ আছে। দেখা পাইছে, এয়া দেখিছেনে ইমান ভিৰ। আৰু ইয়াত আৰু আমি ফাইনেলি পাই গ'লোঁ শিলঘাট। আৰু আমি বেলেগ ছাইডত আছোঁ। ইয়াত দেখিব পাৰিছে জাহাজ, আৰু ইয়াত ডলফিন এটা ওলাব, আপোনালোকক দেখাই আছোঁ। অলপমানকৈ ওলাব, ডলফিনৰ শ্বটটো ল'ব পৰা নাই ভালকৈ। আৰু ইয়াত চাব, এইটো দেখিছেনে, ডলফিনটো ওলাই আকৌ সোমাই গৈছে। আৰু ইয়াত আমি খোৱা বোৱাৰ কাৰণে বিচনা পাতি লৈছোঁ। আৰু ইয়াত চাওক ইমান, মানে ইয়াত গাড়ী প্লেচ, আমি ইয়াতে বহিছোঁ। আৰু অলপ পিছত যাম আমি মন্দিৰলৈ। এতিয়া আমি খোৱা বোৱা কৰিম। আৰু আমি চাওক ইয়াত কি হৈ গ'ল, আমি খাই থাকোঁতেই আহি গ'ল বৰষুণ। তাৰপিছত আমি ইয়াত বেলেগৰ গাড়ী এখনত উঠিছোঁ। উঠি লৈ ইয়াত মানে খাবৰ কাৰণে ৰেডি হৈছোঁ। আৰু ইফালে চাওক ইমান ধামাকা বৰষুণ, কি ক'ম, মানে উপায় নাই। যদি মানুহজনে ইয়াত আমাক বহিব নিদিলে হয়, চাগে আমাৰ অৱস্থা বেয়া হৈ গ'লে হয়। কি কৰিব, উপায় নাই। এতিয়া বেলেগে বহিব দিছে, বহুত বহুত ধন্যবাদ যাৰ গাড়ী। আৰু এতিয়া আমি দৰ্শন কৰিব গৈ আছোঁ মন্দিৰত। চাওক আমি গৈ আছোঁ এতিয়া মন্দিৰ, সকলোৱে একেলগত। ইয়াত মই দাঁতকেইটা একে ওলাই দিছিলোঁ। বহুত ভিৰ আৰু বহুত দূৰ, বহুত কষ্ট হৈছে খোজকাঢ়ি যাবলৈ এই ভিৰৰ মাজত। এয়া চাওক মন্দিৰ, আৰু মন্দিৰৰ ভিৰ আছে বুলি আমি মন্দিৰত সোমোৱা নাই। এই গেটৰ পৰাই আমি দৰ্শন কৰি গুচি আহিছোঁ। আপোনালোককো মন্দিৰ দেখাব পৰা নাই। আৰু বেলেগ এদিন যদি যাওঁ তেতিয়া আপোনালোকক নিশ্চয় দেখাম। এই শিলঘাট মন্দিৰৰ ভিতৰলৈকে দেখাই দিম আপোনালোকক। আজি দেখাব পৰা নাই। আৰু ইয়াত চাওক ইমানেই ভিৰ, মানে। আৰু আমি এতিয়া ঘৰলৈ যাবলৈ যাত্ৰা। মোৰ
মানুহজনে ৰখিছে ভাগৰ লাগিছে বেগটো লৈ টানি আৰু কিমান টানিব আৰু এতিয়া আমি ফাইনেলি পাই গ'লোহি ঘৰ আৰু মোৰ ভৰি চৰি বিষ হৈ গ'ল সেইকাৰণে মই চেণ্ডেলযোৰ হাতত লৈ ভিতৰলৈ দৌৰি সোমাই গৈছোঁ চাওক ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব